প্ৰথম 5-10 বছৰ নপঢ়িবও পাৰে 30 বছৰ পাছত হ'লেও কিতাপখন মানুহে বিচাৰি বিচাৰি পঢ়িবই আমি কাচিন বুলি ক'লে সিঁয়ৰি যাওঁ নহয় আলফা আছিলে ট্ৰেইনিং লৈছিলে ইয়াণ্ডাবুলৈ যোৱা প্ৰথম অসমীয়া আমি যি ইয়াণ্ডাবু সন্ধিৰ কথা উল্লেখ নকৰাকৈ কোনো ভাষণ আৰম্ভ নহয় আটাইকেইজনে এখন পঢ়াৰ পিছত আটাইতকৈ 10খনেই লাগে আপোনালোকৰ সকলোৰে পৰিচিত বিশিষ্ট লেখক তপন কুমাৰ শৰ্মাৰ দুখন গ্ৰন্থ মানৰ দেশত আৰু ইয়াণ্ডাবু সন্ধি এই দুখন অসমীয়া সাহিত্যৰে অতি গুৰুত্বপূৰ্ণ দুখন গ্ৰন্থ এই দুখন গ্ৰন্থৰ তাৎপৰ্য গ্ৰন্থ হিচাপে আছেই লগতে ঐতিহাসিকভাৱে এই দুখন গ্ৰন্থ অতি তাৎপৰ্যপূৰ্ণ বৰ্তমান সময়ত আৰু এটা কাৰণত এই দুখন গ্ৰন্থৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে কাৰণ ইয়াণ্ডাবু সন্ধিৰ 200 বছৰ সম্পন্ন হৈছে 1826 চনৰ পৰা 2026 চনলৈ ইয়াণ্ডাবু সন্ধিৰ 200 বছৰ পাৰ হৈছে গতিকে এই গ্ৰন্থ দুখনৰ প্ৰাসংগিকতা আৰু তাৎপৰ্য সম্পৰ্কে লেখক তপন কুমাৰ শৰ্মা ছাৰৰ পৰাই দুআষাৰ শুনোৱা হওক ভাতৃপ্ৰতিম বন্ধু অমিতক ধন্যবাদ জনাইছোঁ দুআষাৰ ক'বলৈ কোৱাৰ কাৰণে কম সময়ত গভীৰ বিষয় এটা কেনেকৈ কওঁ নাজানো মই তথাপিতো কৈ গৈছোঁ ঘৰুৱাভাৱে কথা পতাৰ ধৰণে এই গ্ৰন্থখন প্ৰকাশ হোৱা 1 দশকতকৈও বেছি হ'ল 11 বছৰ হ'ল কিন্তু ইয়াৰ পটভূমি আৰু 2-3 বছৰ আগৰ আমি মানৰ দেশলৈ যোৱা 13 বছৰ হ'ল গ্ৰন্থখন অসমীয়া সাহিত্যত কিতাপ বিকি বুলি কম বুলি কয় আৰু কম হয়তো ফেক্ট তৎসত্ত্বেও এই 1 দশকত এই কিতাপখন 12,000 কপিমান বিক্ৰী হৈছে প্ৰায় বছৰত 1000 কপি বিক্ৰী হোৱাটো এটা গুৰুত্বপূৰ্ণ কথা যাতে যদি চিৰিয়াছ কিতাপ হয় উপন্যাস নহয় নন ফিকশ্যন হিচাপে এই কিতাপখনৰ গুৰুত্ব আছে ইয়াৰ কাৰণ কি বুলি কওঁ পাঠকে আলোচনা কৰিব সেইটো এটা দিশ কিন্তু কিতাপখন সাপ্তাহিক জনমভূমিৰ চোৱাকে প্ৰকাশ হৈছিল সাপ্তাহিক জনমভূমিৰ সম্পাদক এতিয়া দুলাল শৰ্মা তেখেতৰ বয়স 70ৰ ওপৰ হ'ল প্ৰায় 80ৰ ওচৰা-ওচৰি হৈছে দুলাল দাই তেতিয়াই প্ৰকাশ হৈ থাকোঁতেই কৈছিলে চোৱাকে প্ৰকাশ কৰোঁতে যে পাব্লিশ্বাৰ মই ঠিক কৰি দিম চিন্তা নকৰিব এখন প্ৰকাশ নাপালে দুখ হ'ব প্ৰকাশ হ'বই লাগিব তেওঁ গুৰুত্বটো বুজিলে 15 চনত কিতাপখন প্ৰকাশ হ'ল দুলাল দাই আৰু এটা কথা কৈছিলে আপুনি চিন্তা নকৰিব পাঠকে পঢ়ে নপঢ়ে প্ৰথম 5-10 বছৰ নপঢ়িবও পাৰে 30 বছৰ পাছত হ'লেও কিতাপখন মানুহে বিচাৰি বিচাৰি পঢ়িবই কাৰণ ইয়াৰ ঐতিহাসিক গুৰুত্ব আছে গৱেষণাৰ গুৰুত্ব আছে চিন্তাৰ গুৰুত্ব আছে গতিকে মানুহে পঢ়িবই দুলালদাৰ কাৰণে 30 বছৰ ৰ'ব লগা নহ'লে প্ৰথম বছৰৰ পৰাই দৰ্শকে ইয়াক আদৰি লৈছে কেনেকুৱা দৰ্শক সাধাৰণ উপন্যাস পঢ়া দৰ্শক নহয় দৰ্শক মানে শব্দটো পাঠক হ'ব লাগে পাঠক নহয় অলপ বহাই ক'লে প্ৰতিদিনে বাস্তৱত মাহত এবাৰ হ'লেও মোক ইউনিভাৰ্চিটি পৰ্যায়ৰ যিবিলাকে মাষ্টাৰ ডিগ্ৰী কৰি আছে যিবিলাকে গৱেষণাৰ কামত জড়িত হ'ব খোজে হঠাতে মোলৈ হয় বাৰ্তা যোগে নহয় ফোন যোগে জনায় ছাৰ আপোনাৰ কিতাপখন সংগ্ৰহ কৰিছোঁ পঢ়িছোঁ ভাল পাইছোঁ ইয়াৰ ওপৰত গৱেষণাৰ কাম কৰিব পাৰিনে আপোনাৰ বাকী কিতাপকেইখন ক'ত পাব পাৰি অমিতে আৰু এটা ভাল কাম কৰিছে ভাল কাম বুলিয়েই কৈছোঁ মোৰ সমস্ত কিতাপ 10খনমান কিতাপ একেলগে ইয়াত ষ্টকত ৰাখিছে তাৰমানে শেষ হ'বলৈ নিদিয়ে আকৌ আনি ষ্টকত ৰাখে আৰু যিকেইজন পাঠকে কিতাপকেইখন পঢ়ে আটাইকেইজনে এখন পঢ়াৰ পিছত 10খনেই লাগে আপোনাক মোক 28খন কিতাপ দিয়ক মই প্ৰসংগৰ পৰা আঁতৰি গৈছোঁ মানৰ দেশলৈ আহোঁ ইয়াৰ ঐতিহাসিক গুৰুত্ব কি 200 বছৰতকৈও বেছি মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিলে আজিৰ পৰা 209 বছৰ আগতে 1817 চনত তাৰপিছত 3টা আক্ৰমণে অসমখন শেষেই কৰি দিলে আক্ষৰিক অৰ্থতেই মান ভগন বুলি কয় অসমৰ পৰা মানুহ বাহিৰলৈ গৈ মানুহৰ অত্যাচাৰত থাকিব নোৱাৰি অসমখন শূন্য হৈ যোৱা বুলিয়েই কয় সেই সময়ত চেঞ্চাছৰ বিঘাৰ চালে ভয় লগা আছিলে অসম মানুহৰ 1 লাখতকৈও মানুহ কমি গৈছিলে তাৰপিছত ইংৰাজ আহিলে ভালৰ কাৰণে বেয়াৰ কাৰণে সহক
সেইবিলাক ঐতিহাসিকভাৱে আলোচনা কৰিব, সমালোচনাকে ক'ব, কিন্তু দেশখন ততাতৈয়াকে অলপ চিজিল লাগিল। মানুহবোৰ আকৌ ঘূৰি আহিলে, আকৌ গাঁও পাতিলে, অসমখন শান্তিত লাগিলে। এই 208 বছৰৰ কাহিনী, 209 বছৰৰ কাহিনী। এই 17 চনৰ পৰা 3টা আক্ৰমণত মানুহখিনি ফিগাৰবিলাক বেলেগ বেলেগ, বুৰঞ্জীত বেলেগ বেলেগ, 30,000ৰ পৰা 40,000 অসমীয়া যুদ্ধবন্দী মানে ধৰি লৈ গৈছিল মান সেনাই। ধৰি লৈ যোৱা সেই মানুহখিনি ক'ত গ'ল? এতিয়াও মানৰ দেশতে, ব্ৰহ্মদেশতে আছেনে, ক'ত আছে? সেই প্ৰশ্নটো সুধিবলৈ চাগে অসমীয়া মানুহৰ তেতিয়া 1900 চনমানলৈকে সময়ে নাছিল, কাৰণ দেশখন ভাগি যোৱা, দেশখন ঠন ধৰিছে। তাৰপিছত অসমীয়া মধ্যবিত্ত শ্ৰেণী এটা গঢ় ল'লে জোনাকী যুগৰ পৰা। কলিকতাত পঢ়ি থকা আমাৰ ছাত্ৰসকলৰ দিনৰ পৰা 1900 চনমানত পূৰা অসমীয়া মধ্যবিত্ত শ্ৰেণী এটা, চিন্তা কৰিব, শ্ৰেণী এটা গঢ় লৈ উঠিছে। হেমকোষ ৰচনা হ'ল, ভাষাটো ঠন ধৰিছে। তেনেকুৱা সময়তেই প্ৰথম প্ৰশ্নটো উঠিছিলে যে ব্ৰহ্মদেশলৈ যোৱা মানুহখিনি ক'ত গ'ল, যিখিনি যুদ্ধবন্দী হিচাপে গৈছিলে, ঠিকে আছেনে? 1833 চনত এজন মানুহ ম্যানমাৰলৈ সঁচাকৈ গ'ল। তেখেত এখন পঢ়িলে মানুহৰ গা শিয়ৰি উঠি যাব, সেইকাৰণে পাঠকে আদৰি লৈছে। সাধাৰণ পাঠকেও পঢ়িব পাৰে, কিন্তু মেছেজটো যোৱা নাই সাধাৰণ পাঠকলৈ। আৰু যিসকলে পঢ়িছে চবেই তলত এটা কমেণ্ট দিয়ে, উপন্যাস উপম। 1933 চনত ব্ৰহ্মদেশলৈ গ'ল। মূল উদ্দেশ্য কেইবাটাও আছিলে। তেওঁ নিজেই আহোম সম্প্ৰদায়ৰ কাৰণে আহোমসকল ক'ৰ পৰা কেনেকৈ আহিছিল তাৰ উৎস বিচাৰি গৈছিল। আৰু এটা মহৎ কাম তেখেতে লৈছিলে, অসমীয়া গাঁওবোৰ বিচাৰি উলিয়াব, য'ত যুদ্ধবন্দীবিলাকক স্থাপন কৰা হৈছিলগৈ। তেওঁ কিতাপখন বহুত দেৰিকৈ, তেওঁ 42 চনত ঘূৰি আহিলে। তেওঁৰ কথা ক'লেও এদিন লাগিব। তেওঁৰ কিতাপ এখনো ওলালে। তাৰপিছত 42 চনৰ পৰা সেই মানুহখিনিৰ লগত অসমীয়া মানুহৰ যোগাযোগ নাছিল। আমি 2013 চনত গ'লোঁ সেই মানুহখিনিক বিচাৰি। তাৰ মাজত সেই মানুহখিনিৰ লগত অসমীয়া মধ্যবিত্ত বা মূল শ্ৰেণীৰ মানুহখিনিৰ যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন আছিল। বিচাৰি গৈ পালোঁ। ঘটনাটো নিজেই আমোদজনক আৰু সাংঘাতিক, এটা বহুদিনীয়া কৰিবলগীয়া কাম হৈ আছিলে। ঘটনাক্ৰমে কোনো যোৱা নাছিল, আগতে যোৱাহেঁতেন ভাল আছিলে। আমাৰ ভাগত পৰিলে, আমি গ'লোঁ। আমি 3জন বন্ধু গৈছিলোঁ। ডক্টৰ সত্যকাম ফুকন, তেখেতে অসমীয়া মানুহৰ ওপৰত এখন তথ্যচিত্ৰ কৰিবলৈ যত্ন কৰিছিলে। বিষয়বস্তুটো বহুত, অসমীয়া মানুহৰ ওপৰত গৱেষণা কৰা মানে, তথ্যচিত্ৰ কৰা মানে বিষয়বস্তুটো 1206 চনৰ পৰা আহিব লাগিব, যেতিয়া বখতিয়াৰ খিলজী হেৰি কৰিছিলে, বা 7ম শতিকাৰ পৰা আহিব লাগিব, ভাস্কৰ বৰ্মনৰ যুগৰ পৰা, বা তাৰ আগৰ 1ম শতিকাৰ পৰা আহিব লাগিব, যেতিয়া সূৰ্য মন্দিৰত সেই ভাস্কৰ্যবোৰ আহিছিলে, কোনে কৰিলে ইত্যাদি। ইমান বিষয়, বিশাল বস্তু এটা কেনেকৈ সামৰে সেইটো বেলেগ এটা দিশ। কিন্তু বাংলাদেশতো সেইটো একে সুকীয়াকৈ ক'ব লাগিব। আৰু মই এতিয়া কৈ থাকিলে 5 ঘণ্টামান এতিয়াই লাগিব। অসমীয়া মানুহ কিছু আছিলে, যিটো অসমৰ মানুহে নাজানিছিলে, মূলসুঁতি মানুহে। সেই গোটেইবোৰ তথ্যচিত্ৰখনত সোমোৱাব বিচৰা হৈছিলে, আৰু তাৰে হাত ধৰি আমি তাত ওলাইছিলোঁগৈ। মানুহখিনি পালোঁ। কেনেকৈ? পাঠকে পঢ়িব, যিসকলে পঢ়িছে শিয়ৰিত হ'ব। ইয়াতকৈ বেছি ক'লে দিগদাৰী হ'ব চাগে। তেওঁলোকৰ মনৰ কথা তেওঁলোকে কি ধৰণে অনুভৱ কৰে এতিয়াও? তেওঁলোকে যিহেতু অসমৰ পৰা বিতাড়িত হোৱা প্ৰায় 200 বছৰ হ'ল, তেওঁলোকে এতিয়াও অসমৰ প্ৰতি কি ধৰণৰ মনোভাৱ বা সেই কথা অকণমান? তাকে কেনেকৈ প্ৰকাশ কৰা যায় 2টা বাক্যত নাজানো। মই খালি এইখন পঢ়ক বুলিহে ক'ব পাৰোঁ। তথাপিতো আমি তাতে মানুহখিনি আৱিষ্কাৰ কৰিলোঁ, সেইটো এটাই নিজেই ডাঙৰ ঘটনা। তাতে 5খনমান বেলেগ বেলেগ ঠাইত অসমীয়া গাঁও কিছুমান আছে। আমি 2খন ঠাইলৈ গ'লোঁ। এখন ভামু, আমি কাচিন বুলি ক'লে শিয়ৰি যাওঁ নহয়, আলফা আছিলে, ট্ৰেইনিং লৈছিলে। কাচিন এখন বিৰাট প্ৰদেশ, ডাঙৰ প্ৰদেশ দেই। তাৰ এখন অন্যতম পুৰণা ঐতিহাসিক সৰু অকণমানি চহৰ ভামু। আমাৰ হেমুৱাইদৰ পৰা ভামু
হৈছে বুলিও কয় সেইটো সঁচা মিছা কিতাপখনত আছে বাৰু মই ক'ব খুজিছোঁ ভামুৰ গাঁওখন আমি পালোঁগৈ য'ত অসমীয়া মানুহ আছে তাৰপিছত মান্দালাই গাঁওখনো আমি পালোঁ য'ত অসমীয়া মানুহ আছে কিন্তু কিছুমান ঠাইলৈ আমি যাব নোৱাৰিলোঁ য'ত অসমীয়া মানুহ আছে বুলি জানো আকৌ এবাৰ যাম বুলি ভাবি থাকোঁতেই এযুগ পাৰ হৈ গ'ল আকৌ যাব পৰা নাই কাৰণ এতিয়া তাত আকৌ মিলিটাৰী শাসন অনুমতি ইত্যাদি কথা আছে সেই মিচিনা আৰু মিচিনাৰ কাষত মুগং তাত অসমীয়া মানুহ আছে সেইটো এই যিসকল গৱেষকে কিতাপখন পঢ়িছে বা মন পুতি লাগিছে তেখেতসকলে এতিয়া তালৈ যাব পাৰে আনকি সুবিধা পালে ময়ো যাম আধাৰুৱা কামখিনি কৰিম প্ৰশ্নটোলৈ উত্তৰ হৈছে নাই পোনপটীয়াকৈ নাজানো মই ক'ব কৈছোঁ আমি মান্দালাইত থাকোঁতে মানুহখিনি লগ কৰি ঘৰকৈ বিচাৰি ভালেখিনি মানুহ লগ কৰি একেলগে সভা পাতিছিলোঁ সভা পাতি আমি কিয় গৈছিলোঁ তাত কৈছিলোঁ ইয়াতে কিতাপখনত লিখিছোঁ তাত দুজনী মহিলাই বয়সস্থ মিটিঙত নিজৰ ভাৱ প্ৰকাশ কৰোঁতে তাৰমানে কাননত ভাগি পৰিছিল তথ্যচিত্ৰখন ওলোৱাহেঁতেন তাত বহুত দৃশ্য দেখিবলৈ পোৱা গ'লহেঁতেন তেওঁলোকে তাতে এগৰাকী মহিলাই কৈছে ইয়াতে আগ কথাটো লিখিছে আমাৰ তামুলী ডাঙৰীয়াই লক্ষীনাথ তামুলী ডাঙৰীয়াই তাতে সেই কথাটো মোৰ মূল পাণ্ডুলিপিটো পঢ়ি আকৌ হাইলাইট কৰিছে আগ কথাত যে আমি কেতিয়াও জীৱনত অসমীয়াত্ব এৰিব নোৱাৰোঁ সেই কথাটোত উপলব্ধি হৈছে আমাৰ তামুলী ডাঙৰীয়া আৰু সেইটো তাত বিশেষভাৱে উল্লেখ কৰে আৰু এনেকুৱা কিছুমান শিহৰণকাৰী কথা আছে যিটো অলপ আগতে ইনফৰ্মেল টকত অমিতে সুধিছে এইটোহে নেকি তাত চিংফু সেনাও আছিল নেকি তাৰমানে ম্যানমাৰৰ পৰা অহা মান সেনাৰ দলত বাৰ্মান কেৱল বাৰ্মান সৈন্য নাছিল গোটেই দলটোত যদি 10,000 সেনা আছিল বাৰ্মান সেনা হয়তো 2,000 আছিলে চিংফু সেনা আছিলে 5,000 আকৌ টাইমূলীয় মানুহৰ সেনা আছিলে আৰু 3,000 তেনেকুৱা ৰজাজনে শাসন আহোম ৰজায়ো যেতিয়া আক্ৰমণ কৰে নহয় মোগলক তাত আহোম মানুহ হয়তো 10জনহে থাকে ওচৰৰ যিবিলাক ট্ৰাইবছ জয়ন্তীয়া ৰজাই দিলে কিছু সৈন্য কোচ ৰজাই দিলে কিছু সৈন্য ডিমাচা ৰজাই দিলে কিছু সৈন্য বা সম্প্ৰদায় হিচাপে গোটেই অসমীয়া গোটেই মানুহবিলাক থাকে পাইকবিলাক থাকে তেনেকুৱা মধ্যযুগৰ যুদ্ধবিলাক তেনেকুৱাই আৰু পিছতে সেই কথাটো আকৌ তামুলী ডাঙৰীয়াই হাইলাইট কৰিছে অলপ আগতে পুনৰ পঢ়োঁতে অমিতেও সেই কথাটো শুনি চকু থৰ হৈ গৈছে এইটোৱে নেকি তাতে কথা এটা আছে আমি যিটো মানৰ অত্যাচাৰৰ কথা পঢ়িছোঁ গা শিয়ৰি উঠি যোৱা যে কেঁচুৱা দলিয়াইও আম পাৰিছিলে সেই অত্যাচাৰৰ ভালেখিনি অত্যাচাৰ বাৰ্মান সেনাবিলাকে পোনপটীয়াকৈ যিমান কৰিছিল চিংফু সেনাইহে বেছিকৈ কৰিছিল এইবিলাক বিভিন্ন তথ্যত উৎসত আছে মানে সাজি কোৱা কথা নহয় কিন্তু সেইবিলাক কথা হাইলাইট হোৱা নাছিলে যিখন এইখন গ্ৰন্থত প্ৰথম হাইলাইট হৈছে সেইকাৰণে গ্ৰন্থখনৰ গোটেই কাহিনীটো কৈ দিয়া নাযায় কিন্তু এনেকুৱা হাজাৰ এইটোতকৈও ভয় খোৱা ভাল লগা উত্তেজিত হোৱা তথ্য আৰু অসংখ্য ইয়াত আছে যে পৰিচয় হিচাপে মই আকৌ কৈছোঁ মোক 5 দিন কৈ থাকিলেও শেষ নহ'ব কিন্তু কিতাপখন পঢ়াৰ বাহিৰে গত্যন্তৰ নাই আৰু কিতাপখন ভালকৈ প্ৰচাৰ আমাৰ অসমীয়া ভাষাত দুটা বস্তু অসমীয়া কিতাপ জগতৰ দুটা বস্তুৰ অভাৱ এটা হ'ল ইয়াৰ সমালোচনা বুলি যিটো কয় আৰু প্ৰচাৰ খুব ভাল প্ৰচাৰ হৈছে কিন্তু ওজনত তেনেই কম পাতল প্ৰেমৰ কাহিনী তেনেকুৱা কিতাপো কেতিয়াবা হাততে বহুত চলি যায় আৰু পঢ়িবলৈও ভাল তথ্যও আছে তেনেকুৱা কাহিনীও ৰৈ যায় কাৰণ প্ৰচাৰ নাই মোৰ বাকী সব কিতাপ নলিয়াই লগতে আজি আকৌ এইখন কিতাপো উলিয়াই দিছে কেলে ইয়াৰ লগত ইয়াৰ এটা সম্পৰ্ক আছে আমি মানৰ দেশলৈ যাওঁতে ইয়াণ্ডাবুত সোমাই আহিছোঁ ইয়াণ্ডাবুলৈ যোৱা প্ৰথম অসমীয়া আমি যি ইয়াণ্ডাবু সন্ধিৰ কথা উল্লেখ নকৰাকৈ কোনো ভাষণ আৰম্ভ নহয় অসম বিষয়ক যিকোনো ভাষণ দিবলৈ হ'লে প্ৰথম বাক্যটো এই হ'ল ইয়াণ্ডাবুৰ দিনৰ পৰা আজিলৈকে আমাৰ একো নহ'ল
হয়নে? ইয়াণ্ডাবু শব্দটোৱেই চব আৰম্ভ হয়, কিন্তু সেই ইয়াণ্ডাবু ক'ত, কিমান ডাঙৰ, কি কথা কোনেও নাজানে। মই নিজেই ইয়ালৈ যোৱাৰ আগতে ভাবি আছিলোঁ ইয়াণ্ডাবু এখন বিশাল ডাঙৰ চিটি। আনক যেতিয়া কওঁ নহয় নেকি, তাৰমানে চবেই অৱচেতন মনত সেই বুলিয়ে ভাবে, কিন্তু ইয়াণ্ডাবু ঘোকত ভিতৰুৱা ঠাই, তাত একো নাই। এখন কমাৰ গাঁও ইৰাৱতী নদীৰ পাৰত। ইয়াণ্ডাবু সন্ধিক লৈ এইবাৰ 2-3খন কিতাপ ওলাইছে, কিন্তু ইয়াণ্ডাবুলৈ যোৱা আমি একমাত্ৰ মানুহ আছিলোঁ। আৰু এই ইয়াণ্ডাবুখনত এনেকুৱা কিছুমান কথা লিখা আছে, মই কি কওঁ, এইখনতকৈও এইখনত আচৰিত হ'বলগীয়া কথা আছে। আটাইকে ধন্যবাদ জনাইছোঁ।